বান্ধুৱে ভাল কৰি মই গছ গছ বান্ধি লওঁ তামোল কি কৰিছিলি ঘৰটো বিচাৰি শুনি কিনে এই গৰম তাত এনেই আছিলি মা এইফালে মাইৰে মৰি যোৱাৰ পিছত মোৰ গোটাই দেহাৰ অৱস্থা বেয়া পাৰিছি ভালকে পঢ়া শুনা কৰ তই আমিতো কি কৰিলো গম পালিয়ে কেনেকে কি কৰি আছা এতিয়া তই ডাঙৰ হলি ভালকে কিবা এটা চাকৰি তাকৰি কৰবি এই দাউৰি থাক এতিয়া নপৰা দাউলিয়া পিছত লাগি অলপ ভাল হ'ব মামাই দেখা নাই চাকৰি দিয়ে আছে কেনেকে গম পাইছে না পিছত লাগি চাকৰি তাকৰি এটা হলি তোৰে ভাল হ'ব আমি তেতিয়া আৰু মৰিয়ে যাম ঘৰৰ অৱস্থা কি চাবি ভগৱান চাকৰি তাকৰি এটা পা ভাল কৰিব পাৰিলি তোক কৰিনো কি হ'ব আমাৰ এই ফুট কপালত চিপছ খাবি তই চিপছ খাবাক লাগি দেখোন এটা ফুট কৰিও নাই লগত তোক লাগবই লাগলিও কলিও নহ'ব নহওক চব কথা ঘৰত কি ক'ম ঘৰৰ বিষয়ে ঘৰত থকা বাগাজে নাই পইচা থবা খেন্দুৰ লগত তই মিলিলি কেনেকে হ'ব খেন্দে হ'ল ধনী ধনী মানুহ মই কি কৰো তই ভাব একবাৰ মাইৰে মৰা পাৰাই দেখোন মই একোৱে কৰা নাই ঘৰতে বহি বহি খাই আছো হা চিপছ লাগবই নেকি তোক চিপছ একবাৰ দেউতা আকৌ মোক 5 টকা এটা লাগিল না মই এতিয়া 5 টকা ক'ত পাওঁ তই মোক আজি এনেকে ক'লি যা চোৱা কিবাকে বাকী খুৱাব পাৰ যি খাবি চিপছ খাবা ইচ্ছা চিপছ দি তাত চাগে ঘৰত দিয়া একোৱে নাই চিপছ তই সেইটো কথা কৈ থাকা হ'ব আছো কিবা আৰু বাকী দিয়ে নে নেদে চিপছ খুৱাই দিমচোন সেইটো উলিয়াব ন দাদা আজি পইচাটো নাই দিয়ে কালি পইচা নহ'ব বাকীত লিখি থৈ দিছো না বাকীত লিখি থোৱা নহ'ব চিপ দি পইচা নাই দি চিপ নাপা দাদা দিমটো বিশ্বাস কৰক আমি আকৌ যাম আৰু 150 টকা এটা দিবেই চাইজাক লাগি দিয়াই নাই দিমটো মই বাকী নেওঁতে নে দিয়াৰ পিছত মনত নকৰা আৰু ছাগলা খাব যা খুলিছে যাতে সেনেকে যা হ'ব তই নাখালি হ'ব দোকানত সুধা বাজালো আমাৰ কি মানুহ বোলা হে আজি সামান্য 5 টকীয়া চিপছ পেকেট আনি দিব নোৱাৰিলোঁ মই হাতকে বনোৱা সেয়া চিপছ বেলেগ দিনা দিয়া চাউলো নাই সুধা ভাত চাচ্চা মানুহ খাব পাৰিলো হয় মই ওলাই যাওঁ ৰচোন খাবার তাবার কিবা কামো মই যাওঁ ৰ তই থাকচোন ঘৰত চাচ্চা মান আনি দিব পাৰো নে চাওঁ চিপছ এক পেকেট আনিব নোৱাৰিলো আজি
কোনেনো আৰু চাউল দালি মোক বাকীকে দিব আৰু আজি এই নে মোনাখানো আছো যাওঁ আজি ক'ত পাওঁ মোৰ বেছি ভোক লাগছি বেছি বেগটো খুৱাব নলি থাকছো তই মই যাওঁ ৰচোন দে হ'ব যা দোকানতো বাকী খেতি দিবে আছো আজি বা দেইনে নেদে ধুনীয়া গাড়ী আৰু লপাতটো আৰু ভাবিয়ে কাম নাই কিবা লাগছিল নেকি আপোনাৰ দাদা মোক কিবা লাগছিল মানে হাতই নাই নহয় কওকচোন বাৰু কি লাগে এতিয়া আলু দি বিচাৰ 1 কেজি আলু দিয়ক এক ছেকেণ্ড আলু দি আৰু কি লাগিব দাদা কওকচোন আৰু পেজু এক পৰিব না এইযোৰ কোনো এক আৰু কিবা লাগিব দাদা এইগিলা কি বস্তু ফিংগাৰ এইগিলা এই নহয় নাকফুলা বজাৰ দাদা আৰু কিবা দাদা আৰু বোলে আৰু এই গাখীৰৰ পেকেট এটা দিব গাহৰি বেকাৰ দাদা আৰু কওক আৰু কেইটকা হ'ল নো আৰু কওকচোন কিবা লাগে যদি আপোনাক হিচাপটো একেবাৰে কৰি দিয়ক লাগাতে হ'ব দিয়ক এখানচি দিয়া হ'ব ন আপোনাৰ হিচাপটো হ'ল দাদা 182 টকা আছে আপোনাৰ 182 টকা এই জমাটো আপোনাৰ পইচাটো দিব দাদা 182 টকা ন 182 টকা দাদা এটা কাম কৰিব আকৌ আপুনি বাকীটো লিখি দিবচোন 182 টকা মই বাকী নহ'ব আপোনাৰ বাকী নহ'ব যোৱা মাহৰ আপোনাৰ 200 টকা বাকী আজিকালি দিয়া নাই তলো তই মোৰ দোকানৰ পৰা ওলো কৰিছে না তই মোৰ দোকানৰ পৰা ওলো দাদা তোৰ সদায় বাকী তোৰ এই 200 টকা আকৌ নাই কঙা মানুহ বেগাৰ দোকান দি দেখা না হাত ভাঙিছে পুৰা কঙা মানুহ বেগাৰ চলি আছো তই দোকান বাকী খুঁজবে ওলো যা ওলো সদায় বাকী লাগে আগৰ বাকী দিয়ে নাহি আৰু বাকী লাগে সদায় সদায় বেপাৰ চলছি এখন দোকানবোৰ একে লাল পাতি চলিব দেখোন দোকানত মুৰ্গে নৰা এইগিলা কথা মন কানবে নৰা সহ্য আছে না দৰ্জাটো নাই দে চাউল নাউলবা আনছি নে নাই আহিয়ে পাওঁ আগতো আনবা নাপালো দোকান হিৰাক গলটি খাই আহিলো মই আজি মই যাইলে মই মাইকা বহি চাওঁতে মই চাউল আনছে নেকি কোনে দিলা আকৌ নিদিলে মানে বাচন নেদে ফোনকে মোৰ ভোক লাগছি মোৰ এতিয়া মাত পাবে নহয় তো মোৰ নাম ধৰ ৰাখচোন মই ক'ৰবাত তাত কি কৰি যাওঁ ৰ লাগে মোৰ ভোক লাগছি কি কৰিম উপায় হৰে গৈছে আমি ঘৰত মানুহ আছে নে এটা সকাম আছিল মোৰ কি সকলোৱে চাউল এটা লাগিছিল মোক আজিকালি দেখোন সদায় সদায় চাউল দিছে তো লগনে চাউল আনি থৈছিল মই চাউল নাই না মই দাদা চাদা খাওঁ চাউল নহয় নাই আমাৰ তাত চাউল নাই দেখা অলপমান দি মই আমাহত দি দিম মিস্ত্ৰী কাম কৰিছে মিস্ত্ৰীকে পইচা দিব পৰা যায় চাউল নাই মোৰ তাত যাৱাই নাই যা চাউল দাউল নাই যা মিস্ত্ৰী কাম কৰিছে এপে যা 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 এপে যা কি হব ভাল কাম কৰি থাকিলে নহব এই বেয়াই মাথা মাৰিব লাগিব মই মাই বিৰাট ভাগৰ লাগছে মানুহ ঘৰত চাই অলপ ধুনী ধুনী লাগে উপায় নাই কি কৰা উপায় নহয় কিছু মোৰ দোকানখনক গেলো গলজি মাৰি খাদে দিলে আপি তোক চিপছ পেকেট খাবা নিদিলে তোৰ আৰু বেলেগ দিছোন আজিৰ দিনত আৰু এইগিলা আৰু সৎ কাম কৰি কাম নাই
এই যাওঁ দি কিবা বেলেগে মাথাটো মাৰ গ'ল দাওঁতে মোক চাউলে লাগে যি নিদিলে আজি মই চাউলে লাগে যদি মানুহ নহ'লো মই এন্দৰ বস্তি দি আজি তামোল উঠিব লাগব ও বাপাৰে বাপ দেখাৰ দুটা বুজিয়াল আছে দেখোন চহৰা চহৰা এই এটা উত্তৰ খালা বই এই এটা উত্তৰ খেলা কিনে তাড়াতাড়ি মানুষে কোনো বস্তু দেখা নাই আহিবও পাৰে চাইলে ভাল হ'বই এতিয়া ভগৱানক চিন্তি কৃষ্ণ কৰোঁ এই বস্তিটোত কৰ্কটত থাকি থাকিব নোৱাৰা হৈছে অতকে চা আৰু গোটাই এই চেণ্ডেল এযোৰা কোনে থৈছে চেণ্ডেল চান্দনী কৰ্কটে আৰু চান্দনী লৈ আহিব না এইটো চোনীয়া মানুহ এই চোনীয়া মানুহে তই মানুহ তই চোৰ কৰিব কিয় হচ্ছে মুচ্ছে নেকি তই মুচ্ছে খাওয়াই নামিয়া তই নামিয়া নাম মারবি কি নামাৰো নামিয়া নামাৰো নামাৰো নামিয়া নামিয়া মারবি বাও নামাৰো মৰম কৰিম নামিয়া নামিয়া গোটা কই গেলে ভগবান নামিয়া হে ভাই নামিয়া ইছ ৰাম চব শেষ কৰি বাছ লৈ গৈছে বান্ধা লাগব তো কালি ক'ত যাবি নামিয়া নামিয়া নামাৰো 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 নামিয়া নামিয়া নামাৰো নাবান্ধ নাম নাম ৰচোন তই কাষত কি আছিলি তামোল আছিল এখন তামোল আছিল তামোল চুৰ কৰিব নালাগে নহয় নহয় মোক লাগা আছিল তাৰমানে কিবা বেছি কিনে হ'লি চাউল নাই দাদা তোৰ চাউল নাই পইচা ক'ত পইচা দিওঁ তই বজাৰ কৰি আনি খা তই এইবিলাক তামোল চুৰ কৰা কিবা কৰা এইবিলাক কথা নহয় তই বিশ্বাস নকৰবি পাৰা মোক আকো দিয়ে না কোনো এই দোকানীও গলছে হেৰিছি মোৰ দোকানী গ'লতো বই তই মই দিলোঁ হয় নহয় তোক লাগিলে কিবা এই মই তহঁতৰ ঘৰৰ কাষতে মোকো দিছোঁ জানানে মোক আমাৰ চাউল ঘৰত খোদাটো বাদ দি তই তামোলৰ গছত উঠছে একেবাৰে এনে উঠিলে এনে উঠা কথা ক'লে হ'ব নেকি এনে এৰিম নেকি তই ৰ তোক এক বান্ধোৱে ভাল কৰি মই গছ গছে কৰি বান্ধি লৈ তামোল কি চোৰ দিনটো চোৰ কৰিব ই চোৰ নহয় বোলে মানুহ বুলি কয় মোক তাক লাগাল পালে যি কি শিক্ষা দিলোঁ হয় চালা খালতো জাপ মাৰ দিলে ময়ো সাঁতুৰিব নোৱাৰোঁ কি অৱস্থা হ'ব এতিয়া তোক চাই আছোঁ এই গেল উঠিয়া উঠিয়া এইফালে ক'ত যা নামাৰো মৰম কৰ না